এতিয়া প্ৰথমতে উত্তম চেতিয়া ঘৰ আহিছে ভণ্টি আৰু এনেদৰে আমি দেখুৱাইছোঁ তেওঁ গাঁওবাসী নিজৰ গাঁওবাসীৰ কাষত থিয় দিছে আৰু এনেদৰে কিছু আৰ্থিক সাহাৰ্য আগবঢ়াইছে যাতে পৰিয়ালবিলাকে কিছু সকাহ লাভ কৰে এনেদৰে মই পাৰ হ'ম আৰু এই মহিলাসকলৰ কাষলৈ অকণমান হ'লেও বিধায়কে আপোনালোকক সকাহ দিছে আৰ্থিক সাহাৰ্য আগবঢ়াইছে কি ক'ব আৰ্থিক সাহাৰ্য মানে আমি এতিয়া সঁচাকৈ তাতো ইয়াতো মানে খুব ভালেকৈ পাইছোঁ খালি আৰু এতিয়া মানে একো দিগদাৰী পোৱা নাই চব ফালৰ পৰা সুবিধা পাইছোঁ আছোঁ শিবিৰত আছিলোঁ আমি এতিয়া ঘৰৰ কামবিলাক কৰিবলৈ আহিলোঁ আকৌ যাম মানে ইয়াত থাকিব পৰা অৱস্থা নাই ঘৰৰ অৱস্থা একেবাৰে শোচনীয় একদম বেয়া মানে এতিয়া চব বস্তু পেলাই নিবলৈ আহিছে উলিয়াই মেলি থৈ আহিছোঁ পাই কৰিছে যথেষ্ট কৰিছে একেবাৰে বেয়া গোটেইবোৰ বস্তু বেয়া হৈ গ'ল বচাবলৈ একোৱেই নাই বচাবলৈ নাই এইটো বাইদেউ মই আপোনাক কাষলৈ আহিছোঁ কেনেকুৱা হৈছে পৰিৱেশটো অকণমান কওক আৰু আপোনাৰ অখিল গৈ আপোনালোকৰ ঘৰত নিজৰ সন্তানে আজি আপোনালোকৰ কাষত থিয় দিছে হয় হয় মানে কি ক'ম আৰু সেইদিনা হঠাতে অহা বানাই আমাক কি কৰি থৈ গ'ল দেখিছে আৰু ক'বলৈ ভাষা নাই 5 মিনিটমানৰ সময়তে মানে কেনেকৈ আমাৰ ঘৰৰ ভিতৰত পানী নমালে আমি নিজে আচৰিত হৈ গৈছিলোঁ আমি যিকোনো প্ৰকাৰে আমি নিজৰ মানুহকেইজনে আমি বাচিবলৈ চালোঁ আৰু যাকে তাকে পাৰে অকল মানুহকেইজন বচাবলৈহে আমি চালোঁ মানে তাৰপিছতে কি হ'ল তাৰপিছত সেয়া আৰু যিকোনো প্ৰকাৰে আমি বাচিলোঁ ৰাতি কিমান পিছদিনা ৰাতিপুৱালৈকে পানী বাঢ়িয়ে থাকিলে এটা সময়ত ৰুলগৈ 3 দিন ডুব খাই থাকিলে তাৰপিছত আমাৰ ভিতৰত একোৱেই বস্তু নাই মানে গাহৰি গৰু ছাগলী চব ৰছীতে থাকিলে সেইকাৰণে চব মৰি থাকিলে মানে উটাই নিলে বাকী মানে ৰছীতে মৰি আছে মানে তেনেকুৱা তাৰমানে এতিয়া আৰু পাইছোঁ বাৰু মানুহবিলাকৰ মানে আমি খাদ্য সামগ্ৰী পাইছোঁ তাৰ কাৰণে সকলোকে আমি ধন্যবাদ জনাইছোঁ বিভিন্ন NGO দিছে চৰকাৰী ফালৰ পৰা বিভিন্ন বস্তু দিছে ধন্যবাদ জনাইছোঁ কিন্তু আমি খাদ্য সামগ্ৰী পাইছোঁ কিন্তু দুৰ্ভাগ্যৰ বিষয়ে আমি বনাই খাবলৈ আমাৰ গেছবিলাক বেয়া হৈ গ'ল পানী বনাই খাব পৰা অৱস্থাত নায়েই পানী নাই কালিৰ পৰা পাইছোঁ কিন্তু হ'লেও মোৰ ঘৰৰ এতিয়া ছুইচ বৰ্ড মানে এৰাই গৈছে মানে নিজে ইউজ কৰিবলৈ অকণমান দিগদাৰ হৈছে মটৰ চটৰবিলাক বেয়া হৈছে দাদা কথাটো আজি মানে অখিলা অহাৰ লগে লগে আমাৰ মানে সাহস আমি সিদিনাও শেষ মুহূৰ্তত আমি যেতিয়া মানে 5 বজালৈকে আমি যে আবদ্ধ হৈ আছিলোঁ চব ফালৰ পৰা পানীয়ে বেৰি ধৰিছে এখন ঘৰত মানে 70জন মানুহ যেতিয়া আবদ্ধ হৈ আছিলোঁ তেতিয়া অখিলাই আমাক মানে যেন তেওঁ শেষ মুহূৰ্ত আমি তেওঁৱেই আৰু ভৰসা সেয়া আজি তেখেত আহিছে আমাৰ গাঁৱলৈ আমি মানে কিমান কি ক'ম আৰু তেখেতে আমাৰ ওচৰত থিয় হোৱাৰ লগে লগে আমি সাহস পাওঁ আৰু সেইটোৱে আৰু দুঘৰ মানুহে মানে যথেষ্ট আশ্ৰয় দিলে মানে চটৰ ওপৰত উঠি মানে আমি বহুতখিনি মানুহ মানে তেনেকৈ নহ'লে হয়তো পানীত সৰু ল'ৰা ছোৱালীৰ সৈতে উঠি যাব লগা হ'ল অৱস্থা নিশ্চয়কৈ খুব ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছিল আমি সকলোৱে জানো যে লুকুৰাখন গাঁও আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু আটাইতকৈ বেছি পানী হয়তো লুকুৰাখন গাঁৱতে হৈছে কাৰণ ইফালে ৰেল আলিয়েদি পানী যাব পৰা নাই যাৰ কাৰণে পানীটো আবদ্ধ হৈ থকাৰ ফলত সেই যদি আপুনি ঘৰটোলৈ চায় তেতিয়াহ'লে আপুনি দেখিব যে টিঙৰ ওচৰলৈকে প্ৰায় ভেণ্টিলেটৰৰ ওচৰলৈকে ইয়াত পানী উঠিছিল অখিলগুৰি গৃহতে আমি আছোঁ যিহেতু তেওঁ বৰ্তমান ৰাইজক আৰ্থিক সাহাৰ্য আগবঢ়াই আছে
আৰু আজি আমি এই পৰিৱেশটো দেখুৱাইছোঁ। অখিলগৈ এনেদৰে নিজৰ গাঁওখনৰ কাষত গাঁওখনৰ ৰাইজৰ কাষত আজি থিয় দিছে আৰু এনেদৰে তেওঁ যিমান পাৰে যেনেকৈ তেওঁ প্ৰতিটো পৰিয়ালকে কিছু আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ চেষ্টা কৰিছে আৰু এই পৰিৱেশটো আমি দেখুৱালোঁ। সকলোকে তেওঁ প্ৰদান কৰিছে, প্ৰতি ঘৰকে তেওঁ আৰ্থিক সাহাৰ্য দিছে আৰু এই পৰিৱেশটো আমি আপোনালোকক দেখুৱালোঁ। আৰু হেৰি এই তাত হেৰি গদ